Hi friends, Assalamualaikum. Welcome back to my channel. আজি মই আপোনালোকক দেখুৱাবলৈ লৈছো ব্লাউজৰ আই আৰু হুক পট্টি কেনেকৈ আমি সিলাই কৰিব লাগে। এতিয়া ব্লাউজৰ হুক পট্টিটো প্ৰথমতে সিলাই কৰি লবলৈ লৈছো। 1.5 ইঞ্চ বহল সাইজত হুক পট্টিটো কাটি লৈছো। হুক পট্টি সিলাই কৰিবলৈ মই দুটা পট্টি কাটিং কৰি লৈছিলো। এটা 1.5 ইঞ্চ সাইজত আৰু এটা 2.5 ইঞ্চ সাইজত। এতিয়া প্ৰথমতে 1.5 ইঞ্চ 1.5 ইঞ্চ সাইজৰ পট্টিটো সাইডৰ ফালৰ পৰা এটা চিলনি কৰি লৈছো। 1 পইণ্ট মানত এডাল মাৰ্জিন টানি ললো আৰু মাৰ্জিনডালৰ সিধা সিধি সিলাইটো কৰি লৈছো। পট্টিটোৰ সাইডৰ 1 পইণ্ট মানৰ পৰা চিলনিটো কৰি লোৱাৰ পাছত আকৌ আৰু 1 পইণ্ট মানৰ পৰা মাৰ্কিং কৰি লম আৰু এটা সিলাই কৰি লম, যাতে সাইডৰ ফালে চিলনি কাপোৰটো অলপ বেছিকৈ থাকে, তেতিয়া ওপৰৰ পট্টিটো সিলাই কৰিবলৈ সুবিধা হয়। সেইবাবে মই আকৌ এটা সিলাই কৰি লৈছো আৰু 1 পইণ্ট মানত মাৰ্কিং এটা কৰি লৈ এতিয়া আকৌ এটা সিলাই কৰি লৈছো আৰু একেটা সিলাইৰ ওপৰেদি আকৌ ডাবল সিলাই কৰি লৈছো। এতিয়া পট্টিটো ফোল্ড কৰি লৈছো আৰু নখেৰে ভালদৰে ভাঁজটো বহুৱাই লৈছো। এতিয়া সেকেন্ড পট্টিটো লৈ লৈছো। এটো 2.5 ইঞ্চ সাইজৰ আছিল আৰু 1/2 ইঞ্চ মান ফোল্ড কৰি নখেৰে ভালদৰে ভাঁজটো বহুৱাই লৈছো। আৰু এতিয়া 1.5 ইঞ্চ সাইজৰ পট্টিটোৰ ওপৰত 2.5 ইঞ্চ সাইজৰ পট্টিটো মিলাই ল'ব লাগিব আৰু তলৰ পট্টিটোৰ পৰা ওপৰৰ পট্টিটো 1 পইণ্ট মান গেপ দি মিলাই ল'ব লাগিব। আৰু এতিয়া আলপিন লগাই পট্টি দুটা মিলাই লৈছো যাতে সিলাবলৈ সুবিধা হয়। দেখিবলৈ পাৰিছে ওপৰৰ পট্টিটো তলৰ পট্টিটোতকৈ 1 পইণ্ট মান গেপ দি মিলাই লোৱা হৈছে। এতিয়া পট্টিটোৰ ওপৰত মেজাৰিং টেপটো ৰাখি 1 ইঞ্চ গেপ ৰাখি ডিসটেন্সত মাৰ্ক এটা কৰি লৈছো। 1 ইঞ্চৰ ফাৰ্ষ্ট মাৰ্কিংটো ব্লাউজৰ তলৰ সাইডটো সিলাই কৰিবৰ কাৰণে ৰখা হৈছে আৰু বাকি মাৰ্কিং কিটা 1 ইঞ্চ ডিসটেন্সত মাৰ্কিং কৰি লৈছো হুক লগাবৰ কাৰণে। এতিয়া ওপৰৰ পট্টিটোৰ সাইডৰ ফালে 1/2 ইঞ্চ কাপোৰ ৰাখি মাৰ্জিন এডাল টানি লৈছো। এই মাৰ্জিনডালৰ ভিতৰতে বক্স বনাব লাগিব হুকৰ কাৰণে। এতিয়া মাৰ্কিং কিটাৰ ওচৰত আৰু এটা মাৰ্ক কৰি লৈছো হুকটো সোমাবৰ কাৰণে বক্স বনাই লৈছো। এতিয়া চাও আহক কেনেদৰে আমি হুক লগাবলৈ বক্স বনাব লাগে। প্ৰথমতে ওপৰৰ পট্টিটোৰ সাইডৰ ফালৰ পৰা 1 ইঞ্চ লৈকে সিলাই এটা কৰি ললো আৰু 1 ইঞ্চৰ পৰা বক্সটো বনাই যাম। বক্সটো বনাবলৈ পট্টিটো এনেদৰে ঘূৰাই লৈছো আৰু 1/2 ইঞ্চ মাৰ্জিনডালৰ ওচৰলৈকে দুটামান সিলাই কৰি ললো। আকৌ পট্টিটো ঘূৰাই লৈ আৰু দুটামান সিলাই কৰি ললো। এনেদৰে ডাবল টিপুল সিলাই কৰি ল'ব। এতিয়া মাজত 1 পইণ্ট গেপ ৰাখি বক্স এটা বনাই লম আৰু এতিয়া দেখিব পাৰিছে 1 পইণ্ট গেপ ৰাখি গৈছো। 1 পইণ্ট গেপ ৰাখি পট্টিটো আকৌ ঘূৰাই লৈছো। আকৌ আগৰ দৰে 1/2 ইঞ্চ লৈকে দুটামান সিলাই কৰি আকৌ পট্টিটো ঘূৰাই লৈ আকৌ সিলাই কৰিছো। এনেদৰে দুটা তিনটা সিলাই কৰি লৈছো যাতে হুক লগোৱাটো মজবুত হয় আৰু হুকটো ওলাই নাহে। সেইবাবে দুটা তিনটা সিলাই কৰি লৈছো। আকৌ আগৰ সিলাইটোৰ ওচৰলৈকে আহি 1 ইঞ্চ লৈকে আকৌ সিলাই এটা কৰি লম মাৰ্কটোৰ ওচৰলৈকে। আকৌ মাৰ্কটোৰ ওচৰত পট্টিটো ঘূৰাই লৈ আকৌ 1/2 ইঞ্চ লৈকে দুটামান সিলাই কৰি আকৌ 1 পইণ্ট গেপ ৰাখি আকৌ দুটা তিনটা সিলাই কৰি লম আৰু আকৌ 1 ইঞ্চ লৈকে সিলাইটো কৰি লম আৰু এনেদৰেই বক্স কেইটা বনাই লম। একেদৰে বক্স কেইটা হুক সোমাব পৰাকৈ বনাই লোৱা হৈছে, হুক কেইটা পাৰ হ'ব পৰাকৈ। এতিয়া দেখিব পাৰিছে মই কেইটামান হুক লগাই ললো আৰু দুটা হুক লগাই আপোনালোকক এতিয়া দেখুৱাম।
কাৰণ গোটেইকেইটা হুক লগোৱা দেখাবলৈ অলপ দেৰি হৈ যাব, ভিডিঅ'টো বেছি লং হৈ যাব। সেইবাবে এতিয়া দুটা হুক লগাই আপোনালোকক দেখুৱাব লৈছোঁ। ছাইডৰ ফালৰ পৰা চিলনিটো কৰোঁতে 1 পইণ্ট গেপটোৰ মাজত সূতা এডাল থাকি গৈছে, সেইটো মই ছিঙি লৈছোঁ প্ৰথমতে। আৰু এতিয়া হুক দুটা লৈ লৈছোঁ। হুকটো আমি ওপৰৰ পটিটো ফ'ল্ড কৰি লোৱা কাপোৰটোৰ তলৰ ফালে হুকটো ভৰাই ল'ব লাগিব আৰু তলৰ 1.5 ইঞ্চ চাইজৰ পটিটোৰ ওপৰ ফালে আৰু যিমানটি আমি বক্স বনাই ৰাখিছিলোঁ সেই বক্সটোৰ ভিতৰৰ ফালে সোমাই ল'ব লাগিব আৰু বুঢ়া আঙুলিৰে এনেদৰে ঠেলি ধৰিব লাগিব আৰু দুটা আঙুলিৰে কাপোৰটো টানি টানি হুকটো সোমাই যাব লাগিব আৰু এনেদৰে হুকটো ভালদৰে টানি উলিয়াই ল'ব লাগিব বক্সটোৰ ওপৰৰ ফালে। দেখিব পাৰিছে এটা হুক লগাই হৈ গ'ল। এতিয়া একেদৰে আনটো হুক লগাই ল'ম। এনেদৰে হুক কেইটা লগালে বেজি সূতাৰ প্ৰয়োজন নহয় আৰু হুকটো লগোৱা বহুত মজবুত হয় আৰু কেতিয়াও হুকটো ঢিলা হৈ নাযায়, এনেদৰে মজবুত হৈ থাকিব। এতিয়া আকৌ পটিটো 1/2 ইঞ্চ মান ফ'ল্ড কৰি ল'ম। 1/2 ইঞ্চ ফ'ল্ড কৰি লৈ আকৌ এটা ফ'ল্ড কৰি ল'ব লাগিব। এতিয়া পটিটো ফ'ল্ড কৰি লৈ আলপিন দুটামান লগাই লৈছোঁ যাতে চিলাওঁতে সুবিধা হয় আৰু বাৰে বাৰে পটিটো মিলাই থাকিবলগীয়া নহয়। হুক কেইটা লগাই লোৱাৰ পাছত ব্লাউজৰ তলৰ ছাইডটো চিলাই কৰি ল'ব লাগিব আৰু মই এতিয়া তলৰ ৰাখি থোৱা 1 ইঞ্চ কাপোৰখিনি মই হুকটোৰ ভিতৰৰ ফালে সোমাই লৈছোঁ আৰু তেতিয়া হুকটো একেবাৰে তলৰ ছাইডত থাকিব আৰু হুকটো অলপ বহল কৰি ল'ব টানি আৰু হুকৰ মাজেৰে ব্লাউজৰ তলৰ কাপোৰখিনি সোমাই লোৱাৰ পাছত ডাবল ফ'ল্ড কৰি লৈ দুটামান আলপিন লগাই ল'ম যাতে ভাঁজটো বাৰে বাৰে কৰি থাকিবলগীয়া নহয়, সেইবাবে আলপিন দুটামান লগাই লৈছোঁ। এতিয়া পটিটোৰ ছাইডৰ ফালে চিলাই কৰি ল'ম আৰু ব্লাউজৰ তলৰ ছাইডটো চিলাই কৰি ল'ম আৰু এতিয়া দেখিব পাৰিছে মই পটিটোৰ ছাইডৰ ফালে কেনেদৰে চিলাইটো কৰিছোঁ আৰু ব্লাউজৰ তলৰ ছাইডটো চিলাই কৰি ল'লোঁ আৰু এতিয়া মই আই বনাবলৈ পটি লৈ লৈছোঁ 2 ইঞ্চ চাইজৰ ডাবল ফ'ল্ড কৰি লৈ। আই বনাবলৈ মই আষ্টৰ কাপোৰ লৈছোঁ, সেইবাবে ডাবল ফ'ল্ড কৰি লৈছোঁ আৰু আই কাপোৰটো ব্লাউজ পাৰ্টটোৰ তলৰ ছাইডে থৈ লৈ ছাইডৰ ফালৰ পৰা এটা চিলনি কৰি ল'ম। আগৰ ছাইডৰ চিলনিটোৰ ওপৰেদি এটা চিলনি কৰি ল'ম 1 পইণ্ট মানৰ পৰা। এনেদৰে আই পটিটো ব্লাউজ পাৰ্টটোৰ তলৰ ছাইডে ৰাখি ল'ব। এতিয়া আকৌ পটিটো 1/2 ইঞ্চ ফ'ল্ড কৰি লৈ আকৌ এটা ফ'ল্ড কৰি লৈছোঁ।
এতিয়া হুক পট্টিৰ পাৰ্টটো আই পট্টিৰ ওপৰত ৰাখি হুক পট্টিৰ চিধা চিধি কৰি আই পট্টিত মাৰ্ক কৰি ল'ব লাগিব। এতিয়া আই পট্টিটোৰ ছাইডৰ ফালে 1/2 ইঞ্চ মানত এটা মাৰ্ক কৰি লৈছোঁ আৰু হুক পট্টিটোৰ চিধা চিধি কৰি মাৰ্ক কৰি ল'ম। এতিয়া এই মাৰ্ক কেইটাৰ ওচৰত মই ভি শেপত বক্স বনাই ল'ম। ভি শেপত প্ৰথমতে শেপটো দি লৈছোঁ। এতিয়া এই আই পট্টিটোৰ ছাইডৰ ফালৰ পৰা চিলাইটো কৰি আহিম। ছাইডৰ ফালৰ পৰা চিলাইটো কৰি আহি ভি শেপত চিলাইটো কৰি ল'ম। আকৌ চিধাকৈ চিলাইটো কৰি আহি আকৌ ভি শেপত চিলাই কৰিম। দেখিব পাৰিছে মই আই পট্টিটোৰ ছাইডৰ ফালে চিলাইটো কৰি লৈ ভি শেপত চিলাইটো কৰি আহিছোঁ। এতিয়া মই লগতে স্লিভছ পাৰ্টটো অলপমান দেখুৱাই দিছোঁ। স্লিভছ পাৰ্টটোৰ কেনেকৈ ষ্টিচিং কৰিব লাগে। ফেব্ৰিকটো কাটিং কৰোঁতে মই মেইন পাৰ্টটোৰ ফেব্ৰিকটো অলপ বেছিকৈ ৰাখিছিলোঁ আৰু আস্তৰ কাপোৰৰ ফেব্ৰিকটো মই মেজাৰমেণ্ট মতে কাটিং কৰি লৈছিলোঁ। আৰু এতিয়া আস্তৰ কাপোৰটো মেইন পাৰ্টৰ লগত মিলাই লৈ চিলাই কৰি লোৱাৰ পাছত মেইন পাৰ্টৰ ওপৰেঞ্চি কাপোৰখিনি কাটিং কৰি লৈছোঁ। এনেদৰে মেইন পাৰ্টটো আস্তৰ কাপোৰৰ লগত এটেচ কৰি ল'ব লাগে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু
মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে সদায় পাই থাকে। আজি ইমানতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।